নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু লগতে মোৰো ভাল। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পাইছে আৰু আগলৈও যদি মোৰ নতুন ভিডিঅ' চাব বিচাৰে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাগি থকা বেল আইকনটো টিপি দিব। আমাৰ ব্ৰেকফাষ্ট কৰা হৈ গ'ল। মিষ্টাৰ কলেজ বন্ধ আছে। মিষ্টাৰ মানে চুলিখিনি অলপ পকিছে, সেই ভাবিলোঁ তেওঁৰ চুলিখিনিত অলপ ট্ৰিটমেণ্ট লওঁ আৰু মাজে মাজে ময়ো কৰোঁ বাৰু। আজি তেখেতকে কৰিলোঁ আৰু তাৰ লগতনো আমি কি ব্যৱহাৰ কৰোঁ ভাবিলোঁ আপোনালোকৰ মাজলৈ লৈ আহোঁ। আৰু তাৰ লগত জেতুকাটো পাৰিলে ল'লে ভাল হয়, যিটো ঘৰতে পোৱা যায়। সেইটো মোৰ ওচৰত নাই কাৰণে মই হেনা পেকেটে ল'ম। কি হেনা ব্যৱহাৰ কৰোঁ মই আপোনালোকক দেখাওঁ। এইটো দেখিছে এৰোমা প্লাছৰ হেনা হয়। এইটো বহুত ভাল হয়, চবেই লগাব পাৰে আৰু ইয়াত মানে চুলি সৰাও কমায়, উফিও কমায় আৰু চুলি ফটাটোও কমায়। আৰু তাৰ লগত মই মিক্স কৰিম, ইয়াত অলপমান মিক্স হৈ আছে, ইয়াৰ লগত মই মিক্স কৰিম এল'ভেৰা আৰু যিটো ঘৰতে পাওঁ সেইটো এল'ভেৰা ল'ম আৰু তাৰ লগত আপোনালোকৰ নিজৰ কথা ডিমো দিব পাৰে, এই ভিটামিন কেপচুলটো সেইটোও দিব পাৰে, নিজৰ কথা। আৰু দিওঁ বুলি ক'লে নাৰিকল তেলো দিব পাৰে। আৰু মইনো কি ব্যৱহাৰ কৰোঁ আপোনালোকক দেখাওঁ বলক। আৰু আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। তেতিয়াহ'লে বলক দেৰি নকৰি আজি মোৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছে, ইয়াত আমি হেনাটো পানী অলপ দি পেলাই নিজৰ আন্দাজ অনুসাৰে পানীটো দিছোঁ, অলপ ডাঠকৈ লৈছোঁ আৰু তাৰ লগতে এল'ভেৰা ইয়াৰ জেলটো ইয়াত দি দিম। আৰু মই ইয়াত অকল এল'ভেৰা আৰু হেনাহে লৈছোঁ, ইয়াত বেলেগ নিদিওঁ কাৰণ চুলিটো পকিছে, অলপ কালাৰ হ'বলৈহে দিম। আপোনালোকে যদি উফি বা চিল্কি হ'ব বিচাৰে তেতিয়া ইয়াত পিঁয়াজো দিব পাৰে, জবা ফুলৰ পাতো দিব পাৰে পিচি। এয়া মোৰ বুঢ়া হোৱা দেখি মাইকী মানুহ অকণমান চিন্তা হৈছে, সেইকাৰণে হেনা অকণমান লগাই অকণমান ডেকা কৰি দিছে। একদম গুৰিৰ পৰা লগাব। এয়া দেখিছে আমাৰ লগোৱা হৈ গ'ল আৰু তাৰপাছত আমি 1.5 ঘণ্টামান ৰখাৰ পাছত আপোনালোকে কিবা কাম চামো কৰি থাকিব পিছত তাৰপৰা যেতিয়া শুকাই যাব তেতিয়া ধুই দিব আৰু ধোৱাৰ পাছত মই চুলিটো কেনেকুৱা হৈছে দেখাম বাৰু। চুলিখিনি আমি ধোৱা হৈ গ'ল, 1.5 ঘণ্টামান ৰাখিলোঁ। তাৰ পাছৰ লুকটো চাওক আপোনালোকে কিমান ধুনীয়া এটা হৈছে। এয়া চাওক, বগা চুলিখিনি ৰঙা হৈ গৈছে ধুনীয়াকৈ আৰু ক'লা চুলিখিনিতো ক'লাই হৈছে আৰু চুলিটো বৰ চিল্কি হৈছে, বৰ ধুনীয়া। আপোনালোকে ঘৰতে এবাৰ ট্ৰাই কৰিবচোন। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে।